নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হুইচ টিম ৱন দ্য ৰঞ্জি ট্ৰফি 2024? টাইটেল, কোনটো দলে ৰঞ্জি ট্ৰফি 2024 খিতাপ দখল কৰিছিল? আনচাৰ, অপশ্যন বি, মুম্বাই দলে ৰঞ্জি ট্ৰফি 2024 খিতাপ দখল কৰিছিল। কুৱেশ্যন 2, when is ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে চেলিব্ৰেটেড এভৰি ইয়েৰ? প্ৰতি বছৰে কেতিয়া বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়? আনচাৰ, অপশ্যন চি, 15 মাৰ্চ, 15 মাৰ্চ। কুৱেশ্যন 3, হুইচ ইউনিয়ন মিনিষ্টাৰ লঞ্চ দ্য ক্ৰেডিট এছিষ্টেন্স প্ৰগ্ৰেম ফৰ জন ঔষধি কেন্দ্ৰছ? কোন কেন্দ্ৰীয় মন্ত্ৰীয়ে জন ঔষধি কেন্দ্ৰৰ বাবে ঋণ সাহায্য কাৰ্যসূচী আৰম্ভ কৰিলে? আনচাৰ, অপশ্যন এ, ডক্টৰ মনসুখ মাণ্ডভিয়া। কুৱেশ্যন 4, উইথ হুম হেজ SBI পাৰ্টনাৰ্ড ফৰ ইটছ ট্ৰেনজেকশ্যন বেংকিং প্লেটফৰ্ম? লেনদেন বেংকিং প্লেটফৰ্মৰ বাবে SBI কাৰ সৈতে অংশীদাৰিত্ব কৰিছে? আনচাৰ, অপশ্যন চি, অৰিয়েণ্ট প্ৰ'। কুৱেশ্যন 5, হু ৰিচেণ্টলি ইনগ্ৰেটেড দ্য ৰিজনেল এয়াৰলাইন ছাৰ্ভিচ ফ্লাই 91? শেহতীয়াকৈ আঞ্চলিক বিমান সেৱা ফ্লাই 91 কোনে উদ্বোধন কৰিছে? আনচাৰ, অপশ্যন ডি, জ্যোতিৰাদিত্য সিন্ধিয়া। কুৱেশ্যন 6, হুইচ কাণ্ট্ৰি হেজ বিকাম দ্য নিউ মেম্বাৰ অফ দ্য মিলিটাৰী এলায়েন্স নাটো? কোনখন দেশ সামৰিক মিত্ৰতা নাটোৰ নতুন সদস্য হৈ পৰিছে? আনচাৰ, অপশ্যন ডি, ছুইডেন। কুৱেশ্যন 7, উইথ হুম হেজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ছাইন এন এগ্ৰিমেণ্ট টু প্ৰমোট দ্য ইউজ অফ লোকেল কাৰেঞ্চিজ? ভাৰতীয় ৰিজাৰ্ভ বেংকে কাৰ লগত স্থানীয় মুদ্ৰাৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে? আনচাৰ, অপশ্যন চি, বেংক ইণ্ডোনেছিয়া। কুৱেশ্যন 8, হুম ডিড প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু ৰিচেণ্টলি নমিনেট টু ৰাজ্যসভা? শেহতীয়াকৈ ৰাজ্যসভালৈ কাক মনোনীত কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে? আনচাৰ, অপশ্যন চি, সুধা মূৰ্তি। কুৱেশ্যন 9, when is ইণ্টাৰনেশ্যনেল ওমেন্স ডে চেলিব্ৰেটেড এভৰি ইয়েৰ? প্ৰতি বছৰে কেতিয়া আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়? আনচাৰ, অপশ্যন বি, 8 মাৰ্চ, 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। কুৱেশ্যন 10, ইন হুইচ ষ্টেট ডিড PM মোদী ইনগ্ৰেটেড ইণ্ডিয়াছ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ মেট্ৰ? কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমখন পানীৰ তলৰ মেট্ৰ উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে? আনচাৰ, অপশ্যন ডি, ৱেষ্ট বেংগলত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, ইন হুইচ ষ্টেট হেজ দ্য উইড' ৰিমেৰিজ প্ৰমোশ্যন স্কিম বিন লঞ্চ ৰিচেণ্টলি? শেহতীয়াকৈ কোনখন ৰাজ্যত বিধৱা পুনৰ্বিবাহ প্ৰসাৰ আঁচনি আৰম্ভ কৰা হৈছে? অপশ্যন এ, বিহাৰ, অপশ্যন বি, মেঘালয়া, অপশ্যন চি, তামিলনাডু, আৰু অপশ্যন ডি, ঝাৰখণ্ড। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।